The way to get instant help for all your Airtel accounts. Now view your bills, pay online, buy data packs, view or change bill plan, do recharges and much more. Download the app from your mobile Play Store. Airtel, भारत का सबसे तेज हमारे कस्टमर केयर एग्जीक्यूटिव নমস্কাৰ মলিনা আপোনাক কিদৰে সহায় কৰিব পাৰো নমস্কাৰ ইনা মই ব্ৰজেন দহতীয়া কলো যোৰহাটৰ পৰা জনাব আচলতে আমাৰ এতিয়া অসমত যিটো পৰিস্থিতি হৈ আছে যে হয় আপুনি চাগে নিশ্চয় জানে মই আপোনাক বুজাই ক'ব নালাগে হয় মানে এতিয়া নাগালিমৰ ইস্যু লৈ পিনি বা অসমীয়া গিৰি লৈ পিনি এতিয়া বাংলাদেশী লৈ পিনি বৰ নানা ধৰণৰ হাৰি হৈ আছে আপোনাৰ আন্দোলন হৈ আছে এইবিলাকৰ লৈ পিনি তো এইবিলাকতো আপোনাৰ মতে কি ভাবে বাৰু ৰীনা আপোনাৰ এটা মন্তব্য লাগিছিলে মোক আপুনি এয়াৰটেলৰ বিষয়ে কি জানিব বিচাৰিছে সেইটো জনাব এয়াৰটেলৰ বিষয়ে চৰি মই এয়াৰটেললৈও ফোন কৰিছোঁ বাৰু কথাটো হ'ল মানে নহয় এয়াৰটেলৰ যে যোনটো আমাৰ এতিয়া ৰিচাৰ্জবিলাক যে হয় নাগালিমত মানে বিক্ৰী হৈ আছে এতিয়া নাগালিমততো এয়াৰটেল বন্ধ হ'ল বুলি কোৱা শুনিছিলোঁ সেইটো কথাটো কেনেকুৱা সেইবিলাকৰ বিষয়ে ডিটেইলছ নাথাকে বৰ্তমান আপুনি এয়াৰটেলৰ অসমৰ এয়াৰটেল নাম্বাৰ আপোনাৰ নাম্বাৰত কি প্ৰব্লেম আছে সেইটো জনাব তেতিয়াহ'লে কুকুৰণি কেলা তহঁতক কি দৰকাৰ মই কাৰোবালৈ ফোন কৰিলে যে আলৰ বালৰ কথাখিনি শুনাও যে সেইখিনি মোক কিবা গৰজ পৰিলে নেকি সেই লোকৰটো এডভাৰটাইজমেণ্টখিনি শুনিবলৈ তোক কি দৰকাৰ আছে তহঁতৰ কালে টেলিকমৰ মই কাৰোবাৰ মানুহ তালৈ ইমাৰ্জেঞ্চি ফোন কৰিলে যে আধা ঘণ্টামান আলৰ বালৰ বক সেইখিনি তহঁতৰ কি ৰাইট আছে প্ৰফেশ্যনেলকৈ পাত তেতিয়াহ'লে মই কথা পাতিলে কেলৈ নাপাতো নাগালিমৰ বিষয়ে কেলৈ নাজানো বাংলাদেশী কথা নাজানো NRC কথা নাজানো এই ইমান বেলেগকৈ ঘূৰাই মেলি কথাবোৰ কওঁ যে তহঁতি তেতিয়া জোখৰ কথাখিনি ডাইৰেক্ট ফোনটো নলগাও কেলৈ অসমৰ কথা নাজানো যদি তহঁতি মোক ফোন এটা কৰিলে যদি মোক আওপকীয়াকৈ নি পিনি বেলেগ এডভাৰটাইজমেণ্ট কথা শুনাও এই আমুকটো ৰিচাৰ্জ কৰক তামুকটো ৰিচাৰ্জ কৰক কেলৈ কাটিব সেইটো কওক আকৌ মোক বৰ্তমান জনাব আপুনি অসুবিধা পাইছে কি জানিব বিচাৰিছে এক্সেক্টলি সেইটো জনাব ফোন কৰিলে ইমান টাইম কেলৈ লাগে ফোন লগা আগতে এডভাৰটাইজমেণ্ট বকে যে সেইখিনি শুনিবলৈ মানুহৰ ধৈৰ্য থাকে নেকি ইমাৰ্জেঞ্চি টাইমত আপোনালোকে এই যে ঘূৰাই পিনি কথাখিনি কয় যে কুকুৰণি কুকুৰৰ জাত তহঁতি বন্ধ কৰ কল